Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো ৰেশন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন। সো ৰেশন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ কেনেকৈ আবেদন লিখিব লাগে, কালৈ লিখিব লাগে, আবেদন প্ৰক্ৰিয়াটোনো কেনেকুৱা আৰু কি নথিপত্ৰ লাগে গোটেইখিনি ভিডিওটোৰ জৰিয়তে আজি আমি জানিবলৈ পাম। সো আপোনালোকে ভিডিওটো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। প্ৰথমতে প্ৰতি মাননীয় সহায়কাৰী সঞ্চালক মহোদয় সমীপেশু খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তাৰিখ মই ইয়াতে এইটো তাৰিখটো দি লৈছোঁ আপোনালোকে যোনটো তাৰিখত আবেদন কৰিব সেই তাৰিখটোহে দি ল'ব সো তাৰ পিছত এনেকৈ লিখিব আবেদনকাৰীৰ নাম গাঁও জিলা পোষ্ট অফিচ থানা সো যোনে আবেদন কৰিব তেখেতৰ নামটো ইয়াতে দি ল'ব তেখেতৰ গোটেই এড্ৰেছটো দি ল'ব ঠিকনাটো দি ল'ব ইয়াতে সো তাৰ পিছত এনেকৈ লিখিব বিষয় ৰেশন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন তাৰ পিছত লিখিব মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে খাদ্য আৰু অসামৰিক যোগান বিভাগে জাৰি কৰা ৰেশন কাৰ্ডত মোৰ পৰিয়ালৰ কিছু সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই গতিকে মোৰ নামত জাৰি কৰা এইটো আপোনালোকৰ অনলাইন এপ্লাই কৰোঁতে যোনটো আপোনালোকৰ এটা কোড পাব এপ্লিকেশ্যন নাম্বাৰ এটা পাব সেই নাম্বাৰটো ইয়াতে এনেকৈ বহাই ল'ব তাৰ পিছত লিখিব ৰেশন কাৰ্ডত সংলগ্ন পত্ৰত উল্লেখ কৰা সদস্যসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনালোঁ এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা তাৰ পিছত এনেকৈ লিখিব শেষত ইতি আপোনাৰ বিশ্বাসী নাম ঠিকনা ফোন নাম্বাৰ ইয়াতে আপোনাৰ নামটো দি ল'ব ঠিকনাটো দি ল'ব আৰু ফোন নাম্বাৰটো দি ল'ব সো গাইজ এনেকৈ এখন ৰেশন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন লিখে যদি আপোনালোকৰ কিবা অসুবিধা হৈ থাকে মোক ভিডিওটোৰ জৰিয়তে কমেণ্ট কৰি জনাব আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ